ফেচবুকত দীপলিনাৰ ফটো বিকৃত কৰি আপলোড নগাঁও আৰক্ষীৰ জালত পৰিল যুৱক সাৱধান দীপলিনাৰ খং উঠিছে It's not a request, it is অনুৰোধ নহয়. It's a warning to all those criminal minded people যিসকলে এই ধৰণৰ চিন্তা কৰি আছে ভাবি আছে বা কৰিম বুলি চিন্তা কৰিছে পৰিকল্পনা কৰিছে আপোনালোকে এতিয়াই বন্ধ কৰি দিয়ক কাৰণ যেহেতু নেকি আপোনালোকে গম পাইছে এতিয়া সামাজিক মাধ্যমত দীপলিনা বাৰ ফটো ভাইৰেল কৰি দিলে একাংশ হয় যুৱক ল'ৰাবোৰে যিহেতু নেকি নগাঁৱৰ অনুপল দত্ত নামৰ এজন ল'ৰাই ভাইৰেল কৰিলে সেই অশ্লীল ফটো মানে ধৰি লওক ট্ৰল কৰি আছে ৩-৪জন মান ল'ৰা এনেকুৱাই মানে কৰিছে এজনে ঢাকি ৰাখিছে আপোনালোকে দেখুৱাই দিছোঁ স্ক্ৰীনত এজনে ঢাকি ৰাখি থৈ দিছে এজনে মেখেলা চাদৰ কাপোৰ পিন্ধাই দিছে ট্ৰল কৰিছে মানে মেইন ইম্পৰ্টেণ্টটো সেইটো ট্ৰেকিঙত গৈছিলে দীপলিনা বাই মানে ফুৰিবলৈ গৈছিলে এখন জেগাত মানে ভাল এখন জেগাত মানে ফুৰিবলৈ গৈছিলে ফুৰিবলৈ যাওঁতে তেনেকুৱা ড্ৰেছটো অলৰেডি পিন্ধে আজিকালিতো ট্ৰেণ্ডিঙত চলি আছে চবেই পিন্ধিবই তেনেকুৱা হয় নহয় আপোনালোকেতো গম পায় চবেই পিন্ধে যেনেকুৱা টি চাৰ্ট ইয়া ফিৰ মানে লং পেণ্ট চাৰ্ট চবেই পিন্ধে অলৰেডি কিন্তু দীপলিনা বাও তেনেকুৱা পিন্ধিছে কিন্তু মেইন ইম্পৰ্টেণ্টটো সকলোৱে তেনেকুৱাই মানে ইমান তেনেকুৱা কৰিব নালাগে ঠিক আছে কিছুমানে কৈছে চাদৰ মেখেলাত ভাল লাগে কিছুমানে কৈছে টি চাৰ্টত ভাল লাগে কিছুমানে কৈছে গামছা দি ঢাকি দিছে নাচাব আৰু আপত্তি এজনে ঢাকি ধৰিলে দীপলিনাক চাবই নালাগে এজনে এডিট কৰি বেলেগ কাপোৰ পিন্ধাই দিলে এজনে পিন্ধাই দিলে মেখেলা চাদৰ এনেকৈ ধেমালি চলিছিল ছ'চিয়েল মিডিয়াত কিছুমানে অনুপল দত্তৰ যিহেতু ল'ৰাটো তাৰ সীমা বাহিৰ হৈ গ'ল মেইন ইম্পৰ্টেণ্টটো সেইটো কিন্তু তেনেকুৱা অলৰেডি কৰিব নালাগে মেইন ইম্পৰ্টেণ্টটো সেইটো কিয়নো অলৰেডি দীপলিনা বাই অলৰেডি কৈ দিছে আজিকালি সেইটো ট্ৰেণ্ডিঙত চলি আছে আজিকালি চবেই তেনেকুৱা পিন্ধেই কিন্তু তেওঁ সীমা বাহিৰ কৰি দিলে সেই ল'ৰাজনে কিন্তু তেনেকুৱা কৰিব নালাগিছিলে কিন্তু এতিয়া তেওঁ একশ্যন ল'বলগীয়া ব্যৱস্থাত পৰি গৈছে দীপলিনা বাই বহুত কথা ভাবিলে নকৰোঁ বুলি কয় বহুত মানে কিন্তু মেইন ইম্পৰ্টেণ্টটো দীপলিনা বাও মানে গম পাইছে কি এতিয়া বহুত যুৱতীৰ লগত তেনেকুৱা কৰি আছে ট্ৰেকিঙত আৰু বহুত তেনেকুৱা ৱেবছাইটত তেনেকুৱা দি আছে ফটো ভাইৰেল কৰি আছে ভালে বেয়াই বহুত দি আছে তেনেকুৱা ভাল হ'লেতো ভালেই কিন্তু আজিকালি বেয়াটোতে বেছিভাগ গৈ আছে ইনচাল্ট তাৰপিছত ট্ৰেকিং মানে ট্ৰেণ্ডিঙত তেনেকুৱা চলি আছে বহুত তেনেকুৱা সেইটো কাৰণে এইটো লিগেল একশ্যন ল'বলৈ বাধ্য হৈ গ'ল দীপলিনা বাই এতিয়া যিহেতু নেকি ল'ৰাজন এতিয়া জেললৈ প্ৰেৰণ অলৰেডি নগাঁও আৰক্ষী থানাত অলৰেডি এজাহাৰ দাখিল কৰিলে আৰু ল'ৰাজনক গ্ৰেপ্তাৰ কৰি জেলত প্ৰেৰণ কিন্তু মেইন ইম্পৰ্টেণ্টটো চাওক মই এটাই কথা কৈছোঁ ঠিক আছে এজন গায়িকা বা গায়িকাই নহয় বেলেগ অন্য বহুত যুৱতী তেনেকুৱা আছে নিজৰ ফটো পাৰ্চনেলি ফটো ভাইৰেল কৰে ফটো দিয়ে ইয়া ফিৰ বহুত কথা তেনেকুৱা শ্বেয়াৰ কৰে মানুহ মেইন ইম্পৰ্টেণ্ট সেইটো কিন্তু তেনেকুৱা পাৰ্চনেলি নিজৰ শৰীৰৰ লগত নিজৰ বডিৰ লগত নিজৰ মানে প্ৰাইভেচি পাৰ্টৰ লগত কেতিয়াও ধেমালি কৰিব নালাগে মেইন ইম্পৰ্টেণ্ট সেইটো কিন্তু দীপলিনা বাৰ লগত এতিয়া প্ৰাইভেচি পাৰ্টৰ লগত ধেমালি কৰিছে অনুপল দত্ত নামৰ কিন্তু বেলেগ কথাত ধেমালি কৰিলে কিন্তু দীপলিনা বাই একশ্যন নল'লে হয় মেইন ইম্পৰ্টেণ্ট সেইটো কিন্তু তাৰ নিজৰ প্ৰাইভেচি পাৰ্টৰ লগত ধেমালি কৰিছে অনুপল দত্তই সীমা বাহিৰ কৰি দিছে সেইটো কাৰণে তেওঁ লিগেল একশ্যন ল'বলৈ বাধ্য হ'ল আৰু এতিয়া পুলিচৰ এজাহাৰ দিলে নগাঁও আৰক্ষী থানাত মেইন ইম্পৰ্টেণ্ট সেইটো চাওক মই কৈছোঁ কেতিয়াও মানুহৰ প্ৰাইভেচি পাৰ্ট আপোনালোকে গম পাইছে নহয় কেতিয়াও প্ৰাইভেচি পাৰ্টৰ ওপৰত চকু দিব নালাগে আৰু কেতিয়াও সামাজিক মাধ্যমত ভাইৰেল কৰিব নালাগে প্ৰাইভেচি পাৰ্টত কিয়নো তাতে বহুত ধৰণৰ কেছ দিব পাৰে যেনেকৈ মানহানি কেছত দিব পাৰে ইয়া ফিৰ প্ৰাইভেচি পাৰ্টৰ কাৰণে বহুত ট্ৰল কৰাৰ কাৰণে তেওঁলোকৰ এজাহাৰ দিব পাৰে বহুত কেছত ধৰি লওক আজিকালি মহিলা সবলীকৰণত আপোনালোকে গম পাই আছে মহিলা কিমান কাৰা ষ্ট্ৰিক কৰি আছে মহিলাৰ কাৰণে আপোনালোকে গম পাইছে নহয় এতিয়া যোনে এতিয়া দীপলিনা বা নিদিলেও বেলেগে দি দিব কেছটো মেইন ইম্পৰ্টেণ্ট সেইটো আজিকালি মহিলা সবলীকৰণত বহুত তাগৰা ষ্ট্ৰং হৈ আছে আৰু বিজেপি চৰকাৰে অলৰেডি কৈ আছে যিকোনো মহিলাকে ধেমালি কৰাৰ ওপৰত 10 বাৰ ভাবিব লাগে সেইটো কাৰণে দীপলিনা বাৰ খং উঠিছে খং মানে কি এতিয়া দীপলিনা বাই একশ্যন নকৰিলে বেলেগে একশ্যন কৰিবই মেইনটো সেইটো কাৰণে লিগেল একশ্যনটো ল'লে এতিয়া ভাল কৰিছে বেষ্ট অফ লাক আপোনালোকো মই ছাপোৰ্ট কৰিছোঁ দীপলিনা বা আপুনি যে এনেকুৱা যে একশ্যন ল'লে বহুত ভাল কথা আৰু মই আপোনাক ছাপোৰ্ট কৰিছোঁ কিয়নো এনেকুৱা একশ্যনটো ল'ব লাগে কিয়নো এনেকুৱা একশ্যন যদি নলয়
আপোনাক কৰিব, কালি বেলেগ এজনক কৰিব, আপুনি গম পাই আছে, কালি পৰহিয়ে বেলেগ এজনক কৰিব, তেনেকুৱা বৃদ্ধি পাই গৈ থাকিব। যদি লিগেল একশ্যন যদি নলয়, এনেকুৱা সকলোৰ লগতে কৰিব, অকল আপোনাৰ লগত নহয়, সকলোৰ লগত কৰিব। সেইটো কাৰণে এনেকুৱা লিগেল একশ্যনটো লোৱাটো খুবেই দৰকাৰ, কিয়নো আজিৰ তাৰিখত নহ'লে প্ৰাইভেচি পাৰ্টৰ ওপৰত সকলোৱে নজৰ দিয়ে আৰু তেনেকুৱা ভাইৰেল কৰি আছে। সেইটো কাৰণে এনেকুৱা লিগেল একশ্যনটো বহুত সোনকালে আপুনি যে ল'লে বহুত বহুত চেলুট দিছোঁ আৰু বহুত বহুত ধন্যবাদ দিছোঁ। তো মই ভিডিঅ'টো সেইটো কাৰণে মই বনালোঁ, আপুনি লোকক সতৰ্ক কৰি দিছোঁ আৰু যুৱক কিছুমান ল'ৰাবিলাকো সতৰ্ক কৰি দিছোঁ, এনেকুৱা প্ৰাইভেচি পাৰ্টৰ ওপৰত কেতিয়াও ফটো ইয়া ফিৰ ভিডিঅ' তেনেকুৱা ভাইৰেল কৰিব নালাগে বেলেগৰ ওপৰত। নিজৰ ওপৰত কৰোঁতে বেলেগ কথা, কিন্তু বেলেগৰ ওপৰত কেতিয়াও কৰিব নালাগে। ঠিক আছে, এতিয়ালৈ বাই বাই। তো নেক্সট ভিডিঅ'ত নতুনকৈ আপোনালোকক লগ পাম। আৰু কোনোবা যদি মোৰ এই ভিডিঅ'টো নতুনকৈ চাই আছে, প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। ঠিক আছে, এতিয়ালৈ বাই বাই।